হেল্ল' জুলি, আকৌ কি হ'ল মানে? ভাস্কৰ পাগল হ'ল জাননে? আৰে মই তাক নাভাবিম কিয় পাগল বুলি? এই 2 বছৰে মই তাৰ গাৰ্লফ্ৰেণ্ড হৈ আছোঁ, তাক মই দেখিছোঁ। হেল্ল' হেল্ল' মৃদুল, আৰে কি নাই হোৱা সেইটো সোধ না তই। তাইতো নিজে পাগলে, মোকো পাগল কৰিব এতিয়া। তহঁতি দেখিছ কি? তাক এনেকুৱা অকৱাৰ্ড মমেণ্টত পাইছোঁ, সেইটো কাণ্ট ইমেজিন। আৰে তাই মোৰ গাৰ্লফ্ৰেণ্ড হয়। তাইৰ আগতে যদি মই জেণ্টল, স্মাৰ্ট আৰু ঠাণ্ডা মুণ্ডা হৈ থাকিব লাগে, তেতিয়াহ'লে তাই আৰু বেলেগ ছোৱালীৰ মাজত কি পাৰ্থক্য থাকিল ক? তই মোৰ বেষ্ট ফ্ৰেণ্ড নে ভাস্কৰৰ বেষ্ট ফ্ৰেণ্ড? তই বুজাইছ কি? মই নোৱাৰোঁ সেইটো লগত থাকিব। এইবাৰ যে সি মোক বহুত বেয়াকৈ গালি দিলে। কি মানে বে? তাই মোৰ কেৱল নিগেটিভ পইণ্টবোৰহে দেখে। এনেকুৱা লাগে যেন তাই 2 বছৰে মোৰ লগত কেৱল পেংলাহে কৰি আছিলে। অ' প্লিজ জুলি, এডজাষ্টমেণ্টত সম্পৰ্ক নচলে। আৰু যিমান দূৰলৈকে তই জান, মই এডজাষ্ট কৰিব পৰা ছোৱালী বুলি তই ভাব নেকি? আৰে সেইটোৱে ভাই, অলপ এৰা ধৰা নকৰিলে কেনেকৈ চলে ক? মোৰ লগতে এৰা ধৰা নকৰি কাজিয়া কৰে, বিয়াৰ পিছত যে মাৰ লগত নকৰিব কি ঠিক? একচুৱেলি কি জান? আই ডিজাৰ্ভ বেটাৰ। সি মোক কি কৈছে জান? সি বুলিহে মোৰ লগত আছে। তাৰমানে সি কি বুজালে হয়নে ক? মই কি ফাল্টু নেকি জুলি? বৰ একেবাৰে সি কচম বে, এই লগত বেলেগ ল'ৰা এমাহো নিতিকে। মোৰ মগজু একদম হিলাই দিছে। তই একদম ঠিক কথা কৈছিল দেই। ছোৱালী আহি থাকিব গৈ থাকিব, এইবোৰ চিৰিয়াছ হৈ লাভ নাই একদম। তো এইবাৰ মই ডিচিশ্যন লৈ লৈছোঁ, ইয়াৰ লগত ইমানতে শেষ। শেষ মানে এইবাৰ একেবাৰে শেষ আৰু খতম। টাটা, বাই বাই। আই ডিজাৰ্ভ বেটাৰ। ফাইনেলি মই বেটাৰ কোনোবা পালোঁ। অলপ মডাৰ্ণ, অলপ হেণ্ডচাম আৰু অলপ মেচিয়ৰ্ড। পৰি কি ভাবি থাকা তুমি? অ' চৰি, তোমাৰ কথাকে ভাবি আছিলোঁ জানা। এতিয়া ক'ত যাবা কোৱা? তুমি য'ত যোৱা। I love you 3 baby. I love you 5 baby. New girlfriend Jasmine. যেন একেবাৰে জেচমিন ফুলৰ দৰে সুবাস, বিউটিফুল, ক্লাছী। মেইন কথাটো হ'ল আগৰজনীৰ দৰে ইৰিটেটিং একদম নহয়। তুমি কাৰ লগত কথা পাতি আছা? হেল্ল' নাই বেবী, মই বেলেগৰ লগত কথা নাপাতোতো, মই কেৱল তোমাৰ লগতে কথা পাতোঁ। নহয়, তুমি ফুচফুচাই কথা পাতি আছিলা। কোন আছে তোমাৰ লগত? এই নাই কোনো নাই একদম নাই, মা কচম কোনো নাই। হেল্ল' বিশ্বাস কৰা তুমি। হেল্ল' জাছমিন। হেল্ল' ৰাহুল, তুমি যে মোক অফিচলৈ নিম বুলি কৈছিলা, আজিয়ে যাওঁ ব'লা, আজি মই ফ্ৰী আছোঁ। তুমি আজি নালাগে নেকি? মোৰ অফিচত অলপ ভাল ড্ৰেছত আহিবা। ৰাহুল, মই কি বেয়া ড্ৰেছত আছোঁ? চোৱা পৰি, তুমি মোৰ গাৰ্লফ্ৰেণ্ড হয়, এইবোৰ কেজুৱেল ড্ৰেছতকৈ অলপ ব্ৰেণ্ডেড পিন্ধিবা। আৰে প্লিজ ইয়াৰ, দিছ ইজ টু মাছ।
তাই মাহী ছোৱালী আছিল, মাহী ছোৱালীজনীৰ লগত কোনোবাই সন্দেহ কৰে নেকি? হ'ব হ'ব, বেছি বুজাব নাহিবা মোক, জাষ্ট ষ্টপ ইট, বাই। আৰে ইয়াৰ, হেল্ল' জাছমিন, হেল্ল'। বেছি আৰু কাজিয়া কৰিবলৈ সময় নাই নে? ৰাহুল, এটা সম্পৰ্কত বিশ্বাসে চবতকৈ প্ৰয়োজন ন? কথাটো নোহোৱা নহয়, কিন্তু মই তোমাক কিছুমান ক্ষেত্ৰত বেয়া পাওঁ। কি কথা ৰাহুল? এই যে তুমি কেঁচুৱা নিচিনা বিহেভ কৰা, ৰেষ্টুৰেণ্টত চামুচৰ সলনি হাতেৰে খোৱা, মোৰ এইবিলাক ভাল নালাগে। নাজানো কি হৈছে জুলি, এনেকুৱা লাগিছে যেন কোনোবাই ধন সোণ খোৱা বস্তু এগাল দি মোক জেলত ভৰাই থৈছে। হেল্ল' মৃদুল, কি খবৰ? নাই, মোৰ অলপো ভাল নহয় অ'। জাছমিন, তাই মোৰ টাইপৰ নহয় জানো, অকল সন্দেহ কৰি থাকে, প্ৰতিটো কথাতে খালি ইনচিকিউৰ ফিল কৰে। ডায়েট ৰাখোঁ মই বেছি শকত হওঁ বুলি, মোৰ মন যোৱা বস্তুটো খাব নোৱাৰোঁ, মোৰ ভাল লগা টপটো পিন্ধিব নোৱাৰোঁ। ফেচবুকৰ পাছৱৰ্ড লৈ তাই গোটেই ফেচবুকটোৰ ছোৱালীবিলাক আনফ্ৰেণ্ড কৰি দিলে। কোনো নাই, এজনীও ছোৱালী নাই এতিয়া ফেচবুকত, অকল খালি বিউটি টিপছ আৰু স্কিন কেয়াৰৰ কথা। ৰাহুল ভাল ল'ৰা, কিন্তু তাৰ আগত উশাহটো লোৱাৰ আগতো মই 10 বাৰ ভাবোঁ। তাই এদিনো মাৰ কেনেকুৱা দেউতাৰ কেনেকুৱা আজিলৈকে সুধিয়ে পোৱা নাই। জুলি, মই মাজে মাজে ভাস্কৰক বহুত মিছ কৰোঁ। বুজিছ মৃদুল, মোক কেৱল পৰিহে বুজিব পাৰে। মই তাৰ সন্মুখত যি মন যায় তাকে পিন্ধি ওলাব পাৰোঁ। সি মোক পাগল বুলি কয়, দন্দুৰী বুলি কয়, কিন্তু সি কেতিয়াও মোক লৈ লাজ নকৰে। তাইৰ মুখখন চোকা হ'ব পাৰে, কিন্তু তাইৰ ওচৰত থাকিলেহে মই প্ৰাণ খুলি জীয়াই থাকিব পাৰোঁ। এনেকুৱা কেতিয়াও ফিল নহয় যে মোৰ মাজত কিবা এটা কমি আছে। আমাৰ পাগলামিবোৰ, ফোনত একেলগে গোৱা গানবোৰ, আমাৰ কাজিয়াবোৰ, চব বৰ ধুনীয়া আছিল। বয়ফ্ৰেণ্ড এটা আছে বুলি শুনিছোঁ, কিন্তু হ'লেও ফোন এটা কৰি চাম। তাৰ জীৱনত মোৰতো এটা অধিকাৰ আছে ন। তই ঠিকেই কৈছ, এবাৰ কথা পাতি চাওঁ তাৰ লগত। হেল্ল' পৰী, নামাতিবি মোক। কিয় নামাতিম? মাতিমেই। ফেচবুকত কোন সেইজনী ৰিলেশ্যনশ্বিপ ষ্টেটাছ দিছিলি? কেলৈ তই গৈছিল নহয়, বেলেগ এজনী বুক কৰিছিলোঁ আকৌ। তই হোটেল নে গাড়ী তোক বুক কৰিবলৈ? এই ৰ তই যে মোক ইমান জাজ কৰিছ, তোৰ ডিপিত সেইটো কোন? পতাইছিলোঁ আকৌ। তোক বহুত মিছ কৰোঁ বে। যোৱা 4 মাহ বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছোঁ যদিও তোক সদায় মিছ কৰিছিলোঁ। নাই জান, তোক এৰি থাকিব নোৱাৰোঁ। তই ঠিকেই কৈছিলি জান, মই এটা মস্ত পাগল, মোৰ লগত কোনো টিকি থাকিব নোৱাৰে। কিয় বিচাৰিছিলি নহয় বেটাৰ ছোৱালী? তয়ো চোন বৰ কৈছিলি আই ডিজাৰ্ভ বেটাৰ।
আচলতে কি জানো, এই যে আমাৰ মাজত সৰু সুৰা খুটখাট কাজিয়াবিলাক, এইবোৰে আমাৰ ভাল পোৱা, যিবোৰক এৰি আমি থাকিব পৰা নাছিলোঁ। আঁতৰিতো গৈছিলোঁ, ভাল পোৱাও পাইছিলোঁ। মনৰ শান্তি বোলাওতো বস্তু এটা থাকে। একেই মোৰ অৱস্থা অ'। ঐ শুনচোন, ক ডু ইউ লাভ মি? নো থেংক ইউ। ছেম টু ইউ। Action. আকৌ দিয়া অনে মোৰ মন যোৱা বস্তুটো খাব নোৱাৰোঁ, মোৰ ভাল লগা টপটো পিন্ধিব নোৱাৰোঁ। হাগিব নোৱাৰো। Action. অ' চৰি